নমস্কাৰ, মই শাকিল আহমেদ আপোনালোক সকলোকে আংগো খবৰৰ বিশেষ বিশ্লেষণ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ এটি বিশেষ বিষয়। আৰু শেহতীয়াভাৱে ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে 2020 চনৰ বাবে প্ৰকাশিত হ'বলগীয়া পূৰ্ণাংগ ভোটাৰ তালিকাখনৰ খচৰা তালিকা। কিন্তু ইয়াতে প্ৰশ্ন হ'ল এইটোৱে যে ইতিমধ্যে প্ৰকাশ হোৱা যি খচৰা ভোটাৰ তালিকা, সেই খচৰা ভোটাৰ তালিকাখনত দেখিবলৈ পোৱা গৈছে বহুত বিসংগতি। ইতিমধ্যে আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা বিভিন্ন ব্যক্তিৰ পৰা লাভ কৰা কিছুমান উদাহৰণ প্ৰথমতে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে যে এগৰাকী ব্যক্তিৰ নাম, তেওঁৰ নামৰ ঠাইত লিখা আছে ডটাৰ আৰু পিতৃৰ নামত লিখা আছে ফাদাৰ। আৰু এটা উদাহৰণ মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে মানুহগৰাকীৰ নাম হ'ল নৱকুমাৰ কাকতি আৰু তেওঁৰ স্বামীৰ নাম ইয়াতে দেখুওৱা হৈছে একুইন আলী। কিন্তু ইয়াতে এগৰাকী মহিলাৰ নাম, ইয়াতে নৱকুমাৰ কাকতি। আমি সকলোৱে জানো যে এজন পুৰুষৰ নাম নৱকুমাৰ কাকতি বুলি আমি জানো। গতিকে এই যি বিসংগতি, এই বিসংগতিৰ কাৰণে আচলতে কি হ'ব পাৰে সেই কথাটোকে আজি আপোনালোকৰ মাজত লৈ আহিব বিচাৰিছোঁ। বিগত দিনত আমি দেখিবলৈ পাইছোঁ যে নামৰ ভুল, উপাধিৰ ভুল আৰু বয়সৰ ভুলৰ বাবে বহুতো ব্যক্তিয়ে ইতিমধ্যে জমৰ যাতনা ভুগিবলগীয়া হৈছে বা বহুত ব্যক্তিয়ে ইতিমধ্যে ডিটেনশ্যন কেম্প পৰ্যন্ত যাবলগীয়া হৈছে। গতিকে এই যি ভুল, এই ভুলসমূহ শুধৰণি কৰিবৰ বাবে ইতিমধ্যে ভাৰতীয় নিৰ্বাচন আয়োগে যি ড্ৰাফ্ট ভোটাৰ লিষ্ট প্ৰকাশ কৰিছে, তাৰ লগে লগে তেওঁলোকে আৰু এটি সময় তেওঁলোকে নিৰ্ধাৰণ কৰিছে, যি সময়ৰ ভিতৰত এই ভোটাৰ তালিকাৰ যিকোনো সংশোধন বা ইয়াতে যদি কিবা সংযোগ কৰিবলগীয়া আছে বা যিকোনো ধৰণৰ পৰিৱৰ্তন অহা 22 জানুৱাৰী 2020 ভিতৰত কৰিব পাৰিব বুলি ইতিমধ্যে ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। গতিকে এই মুহূৰ্তত মই আপোনালোকক এটি উদাহৰণ দিব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ এগৰাকী ব্যক্তিৰ কাহিনী। আৰু সেইগৰাকী ব্যক্তিয়ে, যিগৰাকী ব্যক্তিয়ে নামৰ বিসংগতিৰ বাবে তেওঁৰ জীৱনৰ 3 মাহ 16 দিন ডিটেনশ্যন কেম্পত থাকিব লগা হৈছে। বৰপেটা জিলাৰ বাগবত থানাৰ অন্তৰ্গত চিতুলি গাঁৱৰ আহমদ আলী নামৰ এগৰাকী ব্যক্তি। তেওঁৰ পূৰ্বতে অৰ্থাৎ 1951 চনৰ পৰা আৰম্ভ কৰি 70 চনৰ আগলৈকে তেওঁৰ নাম ভোটাৰ তালিকাত যি অন্তৰ্ভুক্ত হৈছিলে সেয়া আছিলে আকুমিয়া। অৰ্থাৎ তেওঁৰ যেতিয়া ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবলৈ বিষয়াসকল আহিছিলে আৰু তেওঁৰ গাঁৱৰ মানুহে তেওঁৰ নামটো আকুমিয়া বুলি ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিছিলে। প্ৰকৃততে তেওঁৰ নাম হ'ল আহমদ আলী। তেওঁৰ যিমান নথি পত্ৰ আছে বা তেওঁৰ যিমানখিনি ভোটাৰ তালিকা আছে সকলোতে তেওঁৰ নাম হ'ল আহমদ আলী। কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ যি দুটা নাম আকুমিয়া আৰু আহমদ আলী, ইয়াৰ ফলত তেওঁৰ নামত বিদেশী ন্যায়াধিকৰণৰ পৰা সন্দেহজনক অৰ্থাৎ ডি ভোটাৰৰ তেওঁলৈ নটিচ আহিছিলে। কিন্তু তেওঁৰ যি গাঁও, সেই গাঁৱৰ যিজন মুখীয়া অৰ্থাৎ গাঁওবুঢ়া, সেই গাঁওবুঢ়াজনে তেওঁৰ এই নামেৰে তেওঁক চিনি পোৱা নাছিলে, যাৰ বাবে তেওঁৰ নামত অহা যি জাননী, সেই জাননী কোনে গ্ৰহণ কৰা নাছিলে বা তেওঁৰ যি ঠিকনা, সেই নাম মতে সেই মানুহজনক সেই ঠিকনা মতে সেই যি কাগজ, সেই কাগজটো প্ৰেৰণ কৰিব পৰা নাছিলে। ইয়াৰ বাবে তেওঁ 2002 চনত তেওঁক বিদেশী ন্যায়াধিকৰণে একপক্ষীয়ভাৱে বিদেশী বুলি ঘোষণা কৰিছিলে। আৰু পৰৱৰ্তী সময়ত তেওঁ এই গোটেই প্ৰক্ৰিয়াটো তেওঁ জনাও নাছিলে, তেওঁ গমেই পোৱা নাছিলে যে তেওঁক বিদেশী বুলি ঘোষণা কৰা হৈছিলে। তেওঁ নিজৰ জীৱন স্বাভাৱিকভাৱে চলাই আছিলে, নিজৰ দৈনন্দিন কৰ্ম, নিজৰ পৰিয়ালক লৈ পেলাই তেওঁ চলি আছিলে। হঠাৎ 2015 চনত তেওঁক বৰ্ডাৰ পুলিচে, সীমান্ত আৰক্ষীয়ে কৰায়ত্ব কৰি ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰে। আৰু তাতে তেওঁ যেতিয়া ডিটেনশ্যন কেম্পত আছিলে, তেওঁ 3 মাহ 16 দিন ডিটেনশ্যন কেম্পত থকাৰ পিছত তেওঁৰ পৰিয়ালৰ মানুহে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰি তেওঁক জামিনত মুকলি কৰি লৈ আহিছিলে। আৰু পৰৱৰ্তী সময়ত বৰপেটা বিদেশী ন্যায়াধিকৰণত তেওঁৰ যি বিদেশীৰ গোচৰ, সেই গোচৰটো তেওঁলোকে চলাই লৈ গৈছিলে। আৰু 2018 চনত আনুমানিক 1.5 লক্ষাধিক টকা, পৰিয়ালে আমাক জনোৱা মতে 1.5 লক্ষাধিক টকা খৰচ কৰাৰ পিছত তেওঁ 2018 চনত ভাৰতীয় হিচাপে ঘোষণা হৈছিলে, ভাৰতীয় হিচাপে তেওঁ ৰায়দান পাইছিলে। গতিকে এই যে মানুহৰ প্ৰতি অন্যায় অত্যাচাৰ, এয়া সেই যি আকুমিয়া বা আহমদ আলী, সেই ভুলটো তেওঁ কৰা নাছিলে।
তেওঁৰ যি নামৰ বিসংগতি এই নামৰ বিসংগতিৰ বাবে নিশ্চয় ভাৰতীয় নিৰ্বাচন আয়োগে তেওঁৰ যি সঠিক নথিপত্ৰ সেই নথিপত্ৰৰ ভিত্তিত মানুহজনক চিনাক্ত কৰিব লাগিছিলে কিন্তু সেয়া হৈ উঠা নাছিলে এয়া কোনোবা বিষয়াৰ গাফিলতিয়ে হওক বা এই যি সিস্টেম এই সিস্টেমৰ নেগলিজেন্সিয়ে হওক গতিকে যিসকল ব্যক্তিয়ে ইতিমধ্যে নিজৰ ভোটাৰ তালিকাৰ নামৰ সংশোধনৰ কাৰণে আবেদন কৰিছিলে বা নতুনকৈ যিসকলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰিবৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকে যি ড্ৰাফট ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ হৈছে আপোনালোকৰ যিজন BLO আছে BLOৰ পৰা আপোনালোকে সেই ভোটাৰ তালিকা সংগ্ৰহ কৰি সেয়া পৰীক্ষা কৰক আৰু যি শুধৰণি আছে অহা 22 জানুৱাৰী 2020 তাৰিখৰ ভিতৰতে সঠিক পত্ৰ পূৰণ কৰি আপোনালোকে নিজৰ নামটো সংশোধন কৰি লওক অন্যথায় আপোনাৰ ঠিকনা হ'ব পাৰে ডিটেনশ্যন কেম্প